নমস্কাৰ সকলোকে পোনপ্ৰথমে মোৰ তৰফৰ পৰা তো কেনে আছে আপোনালোক বন্ধুসকল তো ঈশ্বৰৰ কৃপাত মই ভালে আছোঁ চ' আজি ব'লক সৰু সুৰাকৈ বৰমাখন ফুৰি আহোঁ আজি মোৰ লগত তো ব'লক এতিয়া মানে ভাইটিৰ লগত কিবা এটা কামত বৰমা গৈ আছোঁ ইমাৰ্জেঞ্চি যাব লগা হ'ল ই ৰিক্সাতে যাম বাৰু আচলতে বৰমা আহিছোঁ এটিএম আহিছোঁ এটিএমত আহিছোঁ চব এটিএম মেচিন এটিএম আহিছিলোঁ কিন্তু দুখৰ কথা এইটোৱে যে এটিএমটো কিবা বেয়া হৈ আছে হেনো এতিয়া বেলেগত যাব লাগিব বন্ধুসকল দুখৰ কথা এটিএমটো কিবা বেয়া হৈছে এতিয়া আগত যাব লাগিব অকণমান দূৰ আছে যাবলৈ ইচ্ছাই নাই তথাপিও যাবতো লাগিবই এইটো বেয়া হয় ইমান ৰ'দ আজি গৰম ইমান ৰ'দ দি আছে এনেই ক'লা আৰু ক'লা যাম স্কাৰ্টখন লৈ লৈছোঁ এয়া বাছ আহি আছে বাছত গুৱাহাটীয়ে যাম নেকি তাকেই ভাবিছোঁ আৰু এয়া বজাৰ খোলা পাৰ হৈ এটিএমটো পালোঁ এটিএমত আকৌ বহুত ভিৰ এইটো এটিএমত চাওকচোন লাইন এইখনে আমাৰ বৰমাৰ সাপ্তাহিক বজাৰ আমি বজাৰ নকৰোঁ এনেই এবাৰ চালোঁ আৰু ঘূৰি ঘূৰি চব ঠায়ে ঠায়ে ফটকাৰ দোকান যিহেতু কাইলৈ দীপাৱলী তো সকলোকে এডভান্সকৈ দীপাৱলীৰ শুভেচ্ছা জনালোঁ বাপৰে কিমান দোকান চাব কিমান ফটকা এতিয়া আমি আহিছোঁ ৰেষ্টুৰেণ্ট এখনত খাবলৈ যোৱাৰ আগত এতিয়া ৰৈ আছোঁ ৰৈ আমনি লাগিছে কি কৰোঁ ফটো উঠিলোঁ ৰিলচ বনালোঁ আৰু তাৰ কাৰণে ৰৈ আছোঁ আৰু কি কৰোঁ ই ৰিলচ বনাই আছে এয়া হোটেলত কিমান ঘণ্টা ৰ'লোঁ আৰু খালোঁ আৰু এতিয়া পিজ্জা লৈ আহিছোঁ ঘৰলৈ লৈ যাম এয়া চাওক মানুহে ফটকা কিনিব লৈছে আৰু আমাৰ পইচা পাতি নাই আমি নিকিনো এঘণ্টামান ৰেষ্টুৰেণ্টত ৰখিলোঁ এঘণ্টা 2 ঘণ্টামান হৈছে এতিয়া ই ৰিক্সাত ৰখি আছোঁ ঘৰ যাব নাপাম আৰু এতিয়া ই ৰিক্সাত ৰখি থাকোঁতে যি পিজ্জা লৈছিলোঁ পিজ্জাটো এতিয়া ঠাণ্ডা হ'ব ঘৰত এতিয়া মেগা পিজ্জাটো খাব লাগিব চ' ঘৰ আহি পালোঁ এতিয়া বহুত সময়ৰ মূৰত আৰু ইয়াৰ পিজ্জা লৈ আহিছোঁ এতিয়া পিজ্জা খাওঁ আৰু ব্লগটো বেছি দীঘলীয়া নকৰোঁ ইয়াতে ষ্টপ কৰিলোঁ চ' ভিডিঅ'টো যদি চাই ভাল লাগে লাইক শ্বেয়াৰ কৰি দিব বাই পিজ্জা